হেল্ল' এভৰিৱান, অনুকূল দাপনৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিলে হ'ল। আৰু মোৰ অন্য এটা টিএম টেইলাৰ্ছ আছাম বুলি ইউটিউব চেনেল আছে। তাত মই সকলো ধৰণৰ কাটিং চিলাই মানে কাপোৰ চাপোৰ চিলোৱা ব্লাউজৰ গোটেইখিনি বস্তু দিয়া আছে। কিছু কথা আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এয়া মই অন্য এটা চেনেল খুলি লৈছোঁ, কাৰণ যিহেতু মই টিএম টেইলাৰ্ছ আছামত অকল কাপোৰৰ ভিডিঅ'খিনিয়ে দিব মানে খুজিছোঁ, আৰু অন্য কিছুমান এনেও ব্লগিং টাইপৰ ভিডিঅ'বিলাক মই ইয়াত দিম। আপোনালোকে বেয়া নাপায় যদি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। সেয়া কাপোৰৰ কামখিনি শেষ কৰি ল'লোঁ। তাৰপিছত অলপমান বহিছোঁ, স্কুলৰ কাম আছে সেয়া কৰি আছোঁ। বৰ্তমান যিহেতু বৰষুণৰ বতৰ, ক'তো যাবও নোৱাৰি, ঘৰতে বহি থাকিব লগা হয়। আৰু লগতে চিলাই কামো বহুতখিনি থাকে। আপোনালোকক মাজে মাজে এই চেনেলটো চিলাই ভিডিঅ'বিলাক দি যাম, চাই থাকিব। এতিয়া মই কি কৰি আছোঁ এনেই অলপমান দেখাম বুলি ভিডিঅ'টো কৰিলোঁ। এয়া লিখি আছোঁ স্কুলৰ। এয়া মোৰ লিখা প্ৰায় কমপ্লিট হৈ গ'ল। আজিৰ ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিলোঁ। আকৌ লগ পাম অন্য এটি নতুন ভিডিঅ'ৰ সৈতে। আজিলৈ আহিছোঁ, বাই বাই।